स्वागत तो करो हमारा। हेलो गाइज, मोर नाम गोकिल। मैं आহি গৈছো আপোনালোকৰ ওচৰলৈ ইউটিউবৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে। তো আজি মই মোৰ লগৰ কেইটাক ইনভাইট কৰিছিলোঁ আমাৰ ঘৰত পাৰ্টি কৰিবৰ কাৰণে। সিহঁতকে বনাব দিছিলোঁ, সিহঁতকে খাব দিছিলোঁ, কিন্তু সিহঁতে কিবা কলেজৰ কামত কলেজ যাবলগীয়া হ'ল। তো সেইকাৰণে ভাবিলোঁ কি ময়ে বনাই ময়ে খুৱাওঁ সিহঁতক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওক লাষ্টলৈকে মই কি বনাওঁ, কি খুৱাওঁ, কেনেকুৱাকে বনাওঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। खाना बनवार আগতে অকমান ভাত খাই লওঁ। তো খাওক। তো গাইজ বাকি বজাৰটো হৈ গৈছে। এতিয়া অলপ চলপ মছলা, আলু, পিঁয়াজ কিলা আনবা লগা আছে। তো এতিয়া যাই আছো মামাৰ দোকান এফালে। পলক। তো গাইজ এফালে বনাই আছে মাংস বয় কিবা এটা কৈ দিয়া। মই কি বনাই আছো আৰু এবারে চাক মাংস বনাই আছে। আর সেবাকে আছি চৈদুলাতে তাতে আহি কেনে চাহ তাহ খালাক। এতিয়া চাহ তাহ দিলো। এতিয়া বলক সেনেক অলপমান দেখাও আপোনালোকক। চাক ভিডিঅ' বনাই আছে। ৰাহুল কিবা এটা কৈ দে। যা যা যা। চৈদুল এক কামত লগাই দিছো গাইজ। চাক কেনে লাগছি চৈদুল? ঠিকে আছে ঠিকে আছে। আমার মেন ম্যান নেটু এই অ্যাসিস্ট্যান্ট কি করবি হদ নহলি? হদ নহলি জি আমি গুছি যাম দেখে দিয়া বস্তু মেন রান্ধনি। মেন নাকি তুই ইয়েস ইয়েস ইয়েস। তুই তো দেরে রে ভাই ওই তুই ফাদার রে এনে পাকে জিমুন নাই। बुरा लगता है भाई, आप लोग भी जानते हो यार। এবারে মাংস দেখো। চাই পিও রে। টেস্ট করবে, ভিডিও করবে, তুলুতকে ঘুমেতে দিলে। তো গাইজ মাংসের কালার তক নাম্বার 1 কি দেব? নাম্বার 1 তো কেনে আছে গাইস লোক দাঁড়ান চলাও মানে মই দাঁড়ান মাই গায়ে দেখো না। নাই নাই গাইস সেটা মোক সৰু পিছে দিলে দিয়ক সৰু পিস দে দে কি মুনিয়া মানুয়ান। अरे कहना क्या चाहते हो? এবারে টেস্ট করা। গৰম ঠিকই আছে আকৌ। পিস মই টেস্ট করা তো বলতা है। সৰু পিস মই খাম। গাইস মানে ভিডিওৰ ক'ব নালাগে Checa tu aha. ना काट दिया बच्चिया। কুকিলা वाह दीदी वाह दीदी दीदी वाह। बिया हवाइছে কি ক? তো গাইজ রাহুল হলে তা বেতালদার একদম ডাঙৰ ফ্যান। তো রাহুল এটা চাই হৈ যায়। তোমাক ভাল পাওঁ বুলি সমগ্ৰ জগতে জানে। বাবা তোমাক ভাল পাওঁ বুলি সমগ্ৰ জগতে জানে। বাবা বাবা মইনা তোমাক মই নিবা লাগিব, নহ'লে তোমাক খপা ধৰাও নে। বাহ 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 বাহ। ক'ত শিকিলা তুমি ইমান চাইৰি? মই বেটাল তাত কি কোৱা? তো গাইজ মাংসৰ আঞ্জা হৈ গেল। এবাকে চাব পাৰে। মাংসৰ আঞ্জাটো নুমাই দিম আৰু এতিয়া বনাম মই ভাজি। ভাজিৰ কাৰণে কি আনিছে চাব। এইখিনি হ'ব ভাজি আৰু থাকিব চাটনি আৰু এবাকে বনাম দালি। তো গাইজ লাষ্টলৈকে চাই থাকক ভিডিঅ'টো কেনেকুৱা হয়। আপি চলি জানো সি চাচোন। यार हरल सैंडल की हरेছি राहुल? तेरी तो हरेছি। साला ये दुख का खत्म नहीं होता बे। চেণ্ডেল চেণ্ডেল সো দুলগুনি নিছি নাজনো মই তই নিছা নেকি? এই মছৰা নাই ই চেণ্ডেলচোন নহয় নহয়, ই চেণ্ডেলচোন নকৰে নহয়। খানা চানা ৰেডি। এতিয়া খোৱাহি কথা। মই এতিয়া যোগাৰ কৰি দিয়ক খানা চানা। আমি নাখাওঁ। এবাগে আছে চাটনি, এবাগে আছে মাদার, আর এবাগে আছে আমার দালি, এবাগে ভাজি। ভাজিটো অলপমান হেৰি কৰি দিয়া, সেইটো ভাজি। আৰু এইফালে আছে মাংস, আৰু এইফালে হৈ গেল ভাত। এইটো জুই খানা খোৱা এই কথা নাকি? কেনেকে আহিছ দেখোন? কি বনালা? বাকি কেইটা লাজ আছে।
এই ৰাজে নাই নালগে ৰাখো চাটনি দে ৰাল টেষ্ট কৰ মাংস সেই থৈ দিয়া আৰু ভাত ল'ব লাগিব না টেষ্ট কৰ যা যা চাই দিয়া ঠাণ্ডা ভাত নৰল যোৱা ৰবা। মজা আছে তোমাৰ কাৰণে আছি এ বাগিছ এ লাজ আপি চলি সৎকে আছে জান না কেনা কৰে কেনা সৎকে আছে জান না অ। নহয় এই তই নহয় এতিয়া যোনটো চিকেন মছলা দি গৈছি সেইটো বেটাৰলা চিকেন মছলা সেইকাৰণে সদ লাগছি তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিলে তো ধুনীয়াকৈ লাইক মাৰিব কমেণ্টটো মাৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব তো মিলিম নেক্সট ভিডিঅ'ত জয় হিন্দ বন্দে মাতৰম